যোৱাকালি দিনৰ প্ৰায় 12:45 বজাত দৰং জিলাৰ গড়কুটিত অসমৰ আৰক্ষী বাহিনী জিলা প্ৰশাসনে যি অমানৱীয়ভাৱে উচ্ছেদ কাৰ্য চলালে আৰু 3জন নিৰীহ যুৱক মানুহক গুলিয়াই হত্যা কৰিলে। তাৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক মই মহম্মদ আলীয়ে তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ হৈ পেলাই মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপুনি এনেকুৱা হত্যাযজ্ঞ বন্ধ কৰক। আপুনি চৰ চাপৰিত যিধৰণে আপুনি অসমৰ সংখ্যালঘুসকল উচ্ছেদৰ যি ব্যৱস্থা কৰিছে, প্ৰিপ্লেন কৰিছে, আমি গম পাই গৈছোঁ। আপুনি সংখ্যালঘু বিৰোধী নীতি গ্ৰহণ কৰিছে। একমাত্ৰ ধৰ্মীয় গোলামী ৰাজনীতি আপুনি কৰি আছে। হিন্দুসকলক পুনঃস্থাপনা দিবৰ কাৰণে আপুনি যি কৃষি ফাৰ্ম বনাবলৈ চেষ্টা কৰিছে সংখ্যালঘুসকলক উচ্ছেদ কৰি। গতিকে এনে কাৰ্য আমি কেতিয়াও সমৰ্থন নকৰোঁ। যিহেতু আমাৰ এই এফেক্টেড মানুহবিলাক দে আৰ ভিক্টিমছ অফ ইৰেশ্যন। গতিকে এই নদীবাংকা মানুহবিলাক বিভিন্ন সময়ত চৰ চাপৰিত আহি পেলাই বসবাস কৰি কৃষি কাৰ্যকলাপ কৰি জীৱন নিৰ্বাহ কৰি আছে। তেখেতৰ কৃষি গোটেই অসমত ৰপ্তানি হৈ আছে। গতিকে আপুনি আকৌ কৃষি ফাৰ্মৰ নামত এই সংখ্যালঘু মানুহবিলাকক উচ্ছেদ কৰি তাত কৃষি ফাৰ্ম বনাই কিছুমান যুৱকক সংস্থাপনৰ ব্যৱস্থা কৰিছে। গতিকে আমি লক্ষ্য কৰিছোঁ। গতিকে আপুনি এনেকুৱা কাৰ্য বন্ধ কৰক, অতি সোনকালে বন্ধ কৰক। চৰ চাপৰিত যদি আপুনি এইবিলাক মানুহক যদি উচ্ছেদ কৰিব খুজিছে, তেতিয়াহ'লে সিহঁতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ আপুনি সিহঁতক উচ্ছেদ কৰক। অন্যথাই আপোনাৰ বিৰুদ্ধে আমিও আমি সিদ্ধান্ত লৈছোঁ, আপোনাৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগত আপোনাৰ বিৰুদ্ধে আপোনাৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জিলা উপায়ুক্ত মহোদয়ৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত আমি গোচৰ তৰিম। আমি সিদ্ধান্ত লৈছোঁ আপোনাৰ বিৰুদ্ধে। আমি এই গোচৰ আমি ৰাষ্ট্ৰসংঘত দিয়াৰ পিছতো আমি পৃথিৱীৰ যিমান ৰাষ্ট্ৰ আছে চব ৰাষ্ট্ৰৰ লগত আমি আলোচনা কৰিবলৈ আমি এই আপোনাৰ বিৰোধী কাৰ্যকলাপ আপুনি যি কাৰ্যকলাপ চলাই আছে এই কাৰ্যকলাপৰ বিৰুদ্ধে আমি তাক দৃষ্টিগোচৰ কৰাম। আপুনি এনেকুৱা কাৰ্য বন্ধ কৰক। আপুনি নাভাবিব যে আপোনাৰ মুখ্যমন্ত্ৰী চকী চিৰজীৱনৰ কাৰণে আপুনি পাই গৈছে। সেইদিনা 3 বছৰ আগতে ম্যানমাৰৰ নেত্ৰী চাং চুং চুচিয়ে সামৰিক বাহিনী অৰ্ধবাহিনী ফৌজ লগাই পেলাই ম্যানমাৰৰ ৰোহিংগীয়া মুছলমানসকলক ঘৰ বাৰী জ্বলাই আপুনি তেখেতে প্ৰায় 15 লক্ষ মানুহ তাৰ পৰা উচ্ছেদ কৰিছে, খেদি পঠাইছে। আৰু হাজাৰ হাজাৰ মানুহ নিৰহ শ্ৰমিক, শিশু, মহিলা, বৃদ্ধা মৃত্যুমুখত পৰিছে। আজি সেই চাং চুং চুচি আজি সেই ম্যানমাৰৰ কাৰাগাৰত আজি আবদ্ধ হৈ আছে। আপোনাৰো নহয় এইটো হ'ব পাৰে। আপুনি গতিকে সতৰ্ক হৈ যাওক। আপুনি সকলো জনগোষ্ঠীক আপুনি নিৰাপত্তা দিয়াৰ ব্যৱস্থা কৰক, সমধৰ্ম ব্যৱহাৰ কৰক। আপুনি আমাৰ সংখ্যালঘুসকলক টাৰ্গেট কৰি নল'ব। বাৰে বাৰে অনুৰোধ জনাইছোঁ, আপুনি আজিৰ পৰা আপুনি সতৰ্ক হওক। য'ত ইলেকশ্যন হ'ব লাগে আপুনি কমচে কম সেই মানুহখিনিক 3 মাহৰ আগতে নোটিছ দিয়ক যে তোমালোকক নোটিছ দিয়া হৈছে 3 মাহৰ ভিতৰত তোমালোকে এই চৰ চাপৰি খালী কৰা। আৰু আপুনি সিহঁতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিহে আপুনি নোটিছ দিব পাৰিব। গতিকে আমি আপোনাক বাৰে বাৰে অনুৰোধ জনাইছোঁ, আপুনি এনে কাৰ্যৰ পৰা বিৰত থাকক। অন্যথাই আপোনাৰ বিৰুদ্ধে আৰু তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য থাকিম। সেইদিনাখন মিজোৰাম অসম সীমান্ত অঞ্চল লাইলাপুৰত মিজোৰ দুষ্কৃতিকাৰী আৰু মিজো পুলিচৰ লগত অসমৰ পুলিচে এটা সংঘৰ্ষ হৈছিল, কিন্তু অসম পুলিচে এটা গুলি ফুটাব পৰা নাই, যাৰ কাৰণে অসমৰ 6জন আৰক্ষী নিহত হৈছে। আৰু আজি আপুনি
আপোনাৰ ভোট ল'বলৈ আমাৰ সংখ্যালঘুৰ ওপৰত তাৰ প্ৰতিশোধ লৈছে। আমি গম পাই গৈছোঁ আপুনি আমাৰ প্ৰতিশোধ ল'বত আপুনি ব্যস্ত। আপুনি কিন্তু মিজোৰামৰ লগত নোৱাৰে, নাগালেণ্ডৰ লগত নোৱাৰে, অৰুণাচলৰ লগত নোৱাৰে, মেঘালয়ৰ লগত নোৱাৰে, মুছলমানসকলৰ লগত পাৰিব। গতিকে সতৰ্ক হওক, আপোনাক বাৰে বাৰে সতৰ্ক কৰি দিছোঁ। অন্যথা আপোনাৰ বিপদ অনিবাৰ্য। আপোনাৰ বিৰুদ্ধে আমি ৰাষ্ট্ৰসংঘত মানৱ অধিকাৰ আয়োগত গোচৰ তৰিবলৈ বাধ্য থাকিম।